close till I get up. Time is barely on our side. I don't wanna waste. Hi friends, welcome to my channel Minmos Vlog Assamese. আজি হৈছে মহ মানে আগুন মাহৰ পূৰ্ণিমা তিথিৰ দিনা মহ উৎসৱ পালন কৰা হয়। সেয়ে আজি মহ বুলি আপোনালোকক দেখুৱাম আমাৰ গাঁৱত মানে আমাৰ ওচৰত বা আমি কেনেদৰে মহ পালন কৰোঁ বা মহ উদযাপন কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক আমি মহ খেদিব যাওঁ। তো বলক এতিয়া মহ খেদিব যাওঁ বলক। মহ খেদিব আহিছোঁ। কি দিয়ে ছাৰ? 5 টকা দিলে আমি দুটাই খেদিব আহিছোঁ। মানে মহ খেদিব আহিছে। আন্ধাৰে আন্ধাৰে যাই আছোঁ মহ খেদিব। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। তো আৰু আহিছোঁ মহ খেদিব। তো এয়া দিলে অলপ ললিপপ খাই লওঁ। তো অলপ ললিপপ খাই লওঁ। তো ইয়াতে 5 টকা এটা দিলে। তো ইয়াতে অলপ চিপ খাই লওঁ। ইয়াতে অলপ খাই লওঁ মানে বহুত মহ খেদি অলপ ভোকো লাগিছে সেইবাবে চিপটো খাই লওঁ। বগৰী মা দেখ কি জয় আৰু এখন মানুহহঁতৰ আহিলো চাওক কি ধুনীয়াকৈ সজাই দিছে। তো মহ খেদা হ'ল। এইবিলাক পইচা এইখিনি পালোঁ। তো এইখিনি অলপ ভগাই লওঁ আমি দুটাই। তো এইখিনি পইচা তো আজি মহৰ দিনা আমাৰ ইয়াত চৰাইও পূজা কৰা হয়। মানে ইয়াৰ ছোৱালীবিলাকে চৰাই পূজা কৰে। তেতিয়াহ'লে কেনেকৈ চৰাই পূজা কৰে অলপ বাটে বাটে আহি আছে। তো আপোনালোকক দেখাই দিছোঁ চাওক। তো ইয়াৰ পৰা এটা চৰাই ৰাখিলোঁ চাওক এইটো। তো পইচা ভগব হৈ গ'ল। তো এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, যদি নতুন ছাবস্ক্ৰাইব কৰক। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই, জয় আই অসম।